Good morning everyone. আজি গৰু বিহু তো গৰু বিহু উপলক্ষে আমি সকলোকে আমি লুলৰ মোৰ তৰফৰ পৰা শুভেচ্ছা দিলো ৰঙালী বিহুৰ শুভেচ্ছা দিলো এতিয়া আমি গৰুৰ বিহুৰ উপলক্ষে আমি গৰুক গা পা ধম তাৰ প্ৰাক মুহূৰ্তত আহক আমি এতিয়া গৰু বিহু উপলক্ষে আমি কি যোগাৰ কৰিছো আপোনাক দেখাব আহিছো আহক এই লাও বেঙেনা এইবিলাক যোগাৰ কৰিছে হালধি যোগাৰ কৰি আছে এই গৰু বিহু উপলক্ষে এইবিলাক এতিয়া আমি যোগাৰ কৰিম হালধি খুন্দিব আৰু এয়া মা যোগাৰ কৰি আছে তাৰ পিছত আমি বঢ়িয়াকৈ গোটেইবিলাক আমি নদীত গা ধুব যাম এয়া আমি লাও বেঙেনা ৰেডি কৰি আছো আমি খন্তেক পিছতে আমি গৰু গা ধুৱাম বিহুৰ পৰম্পৰা আমি দৰং ডিস্ট্ৰিক্টৰ মানুহ হয় গতিকে আমাৰ যেটো পৰম্পৰা আমি দৰঙীয়া হিচাপত আমি এইমতে আমি কিছু আমি যোগাৰ কৰি আছো লাও বেঙেনা কাটি আছো লগে লগে লাও বেঙেনা কাটি আছো এতিয়া আমি বেঙেনা কাটিম আৰু তাৰ পিছত বেঙেনা কাটি গৰু ঠাই দিম তাৰ পিছত গৰুক মাৰিম আমি গৰু গাত মাৰিম সম্পূৰ্ণ কৰা আমাৰ ছাগলী গিটাকো আমি থৈ দিছো এই আমাৰ ছাগলী দে ৰঙিলা ভাল হয় আকৌ বিহু যে গৰু গা ধুৱাব যাবা নে যাবা কেনেকুৱা লাগিছে তোমাৰ ভাল লাগছে আৰু মানুহৰ বিহুৰ শুভেচ্ছা দিছা নে চবকে কি বুলি দিছা গৰু বিহুৰ কাৰণে চবকে শুভেচ্ছা দিছা মজা আমি গৰুক তেল লগাম গৰু শিং আৰু গৰু গাত তেল লগাম মামা পায়ে গৰু তেল লগাই আছে আজি গৰু বিহুৰ কাৰণে হালধি আনিছো মা হালধি আমাৰ বাপা চন্দন শুভেচ্ছা থাকিল বিহুৰ শুভেচ্ছা থাকিল নেকি ধন্যবাদ তো আমি গৰু গা ধুব নাযা চবে গৰুক গা ধুব লাগে আজি গৰু বিহু মান কি পিছে এইবাৰ বিয়াখন হ'ব তাৰমানে আজি বল গা পা ধুই একদম বিয়া চিয়া ঠিক কৰি দিওঁ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা হেৰিমা কোবাই নেথাকে দীঘলতি দীঘল পাত গৰু কোবা যা যা মাৰে সৰু বাপে সৰু তবি বৰ গৰু লাও খা বেঙেনা খা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা গাই গৰুটো বলদ হব নেকি গাই গৰু কিয় বলদ হব তো আমি বৰ গৰু
আজিকালি নদীত গা ধুৱাবলৈ গৰু নোহোৱা হ'ল মানুহবিলাকৰ চবৰে ট্ৰেক্টৰ হৈ গ'ল গৰু নোহোৱা হৈ গ'ল পুৰবী গাখীৰ খাই আমুল তাজা খাই খাই মানুহ গৰু নোপোৱা হৈ গ'ল বৰ দুখৰ কথা গাঁৱতো গৰু পোৱা নোযোৱা হ'ল আজিকালি চব মানুহ আধুনিক হ'ল দেখিছেনে আগতে আমি সৰু থাকোঁতে এই নদীত গা ধুৱাবলৈ হাজাৰৰ গৰুৰ ওপৰত ভিৰ হয় এতিয়া দেখিছেনে শূন্য দুই এটা গৰু আছে মাত্ৰ যাৰ গৰু আছে বাকী কাৰো গৰু নাই চব মানুহ আধুনিক হ'ল আধুনিক সমাজখন পোৱাৰ পিছত অতীতক পাহৰি গ'ল মানুহে বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আজিকালি থকা গৰুকেইটা মটৰৰ পানীৰে গা ধুৱায় তাতকৈ আৰু কি ক'ম মটৰৰ পানীৰে গা ধুৱাই গৰুক বিহু উদযাপন কৰে মানুহ গৰু বিহু কি কৰিম আৰু উপায়টো নাই যি কি নহওক যোনে যি কৈছে আমি আৰু আমাৰ গৰু যি আছে 2-4টা গৰু আমি সেইকেইটাকে লৈ আনিছোঁ ল'ৰা ছোৱালী শিকাইছোঁ বেটাক লৈ আহিছোঁ এতিয়া পৰম্পৰা থাকক এতিয়া মই বেটা নদীত আনিছোঁ কেনেকুৱা পিছে গৰু বিহু কেনেকুৱা ভাল লাগিছে দিয়া 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 ঠিক আছে